গাইছ আজি মানে মই ক'ত আছোঁ মানে নিজে ক'ব পৰা নাই লণ্ডনতে আছোঁ না আমেৰিকাতে আছোঁ নে ফ্ৰান্সতে আছোঁ কাৰণ দেখা পালি গম পাব আপুনি আছে দেখাব যি ডেঞ্জাৰ জেগাত আছোঁ চাব নেকি চাওক এই এটা লগত আহিছে যদুৰমণি কেনেকুৱা লাগিছে একদম মজা লণ্ডন থকা নিচিনা লাগিছে কিন্তু লণ্ডনো নহয় লণ্ডন নহয় আছাম দিছ ইজ আছাম গুৱাহাটী আৱাৰ আছাম জয় আই অসম জয় জুবিন দা আৰু ইয়াতে বৰ্তমান আমাক গাড়ী চাড়ী সোমাব দিয়া নাই চব খোজকাঢ়ি যাব দি আছে গাড়ী সোমাব দিলে ভাল আছিল আৰু এই আগত যাই ভাল লাগিব ৰ আগৰ পৰা দেখাম এই ছাৰ পুৰা নতুন দলঙত সিদিনা নদী আহি ফিটা কাটি গৈছে আজি মোৰ পালা আজি মই ফিটাটো কাটি দিম চাওক ভিউ চাওক ইয়াত কিন্তু এটা কথা ভাল ধুনীয়া বতাহ আহি থাকে ব্ৰহ্মপুত্ৰ আৰু এয়া অসমীয়াৰ গৌৰৱ জাপি ধুনীয়া বতাহ মাৰি আছে ঠাণ্ডা ঠাণ্ডা ব্ৰহ্মপুত্ৰৰ বতাহ আহিব সকলোৱে ভাল পাব আহি কম কথা হৈছে একদম ব্ৰিজখন পাৰ কৰি দিলোঁ ইটো পাৰে আহি পালোঁ এতিয়া আৰু মানে সিটো চাইডেদি যাম সিটো পাৰেদি যাম বহুত দূৰে যাব লাগিব সিটো পাৰ হয় ওচৰ বুলি ভাবছা ৰিচাৰ্জৰ মাজত ইমান ফাক আছে মোবাইল চবাইল কৰি যাব ভয়ে লাগে মোবাইল চবাইল কিনিব পইচা নাই কম কথা সিটো পাৰে যায় সিটো পাৰে ভিউটো চাম কেনেকুৱা লাগে আৰু ইমান ধুনীয়া ধুনীয়া ভিডিঅ' দি আছোঁ আপোনালোকে ফ'ল' নকৰে লাইক নকৰে শ্বেয়াৰ নকৰে কৰিব কি किसको मारेगा किसको मारने के लिए 50 लोग होना पड़ेगा बेटा ला दिले सुरेश दा কিবা বেলেগ বাহিৰা দেশৰ ফিল্ম আহি আছে কোনবা জগৰা শিখৰৰ বিফেলা লাগে ধৰচোন ধৰ এই পেলে না গিয়া পারয়া ভিডিওটো তলৰ পৰা কৰি ৰছী বান্ধি পেলাই দিওঁ নেকি এটাই মোবাইল পিঠান মাৰি পেলাইছিল এনে এটা মোবাইল কিবাকৈ ভাঙা ফিঙা ভিডিঅ' কৰি আছোঁ এয়া ব্ৰহ্মপুত্ৰ পানীৰ ওচৰতে এয়া কি কয় জাপি জুবিন দাই বেলেগে ছাতা লৈ যোৱা আছিল জুবিন দাই এইখন লৈ যোৱা আছিল স্কুলত কম কথা নহয় হা ধেমালি কথা নহয় উঠাব পাহৰিল মালখান এইগিলা দামী মানুহ গাড়ী সোমাব দিছে এইফালে গল্ড মাটি থৈ মোবাইলটো তাত ধাক্কে কোবাই নিদিয়ে আৰু হাতখন এনেকৈ দেখাতে
চলি আছে কি এইখিনি পানীখিনি ইফালে অলপ অলপ বোকা হৈ আছে নাই সিফালে লাগি মানে বালি চালি পাৰ যাব ইফালে পাব। দ আছে যাচোন এইফালে চোন না ইফালে দোকানতো যাই পাইছা নাই তাতে যোৱাৰ পিছতে গম পাই আমাৰ দেৱা কিমান ভাল লাগে কিবা কৈ দি অসমৰ ৰাইজে চাই আছে লাইভ আহি আছে লাইভ দেখো আমি যা গা ধুম গা আহিছে আমাৰ জাগা বেছি বড়া খাপটো পোৱা নাই আমি গা ধুম ফটো উঠো নেকি এইখিনিত আমি উঠিম সন্ধিয়া হৈ যাব সিপাৰৰ পৰা ইপাৰে ঘূৰি আহিব লাগি 2 ঘণ্টামান হ'ব খোজকাঢ়ি আমাৰ ভাগ্য কাম বেয়া আজি ছোৱালী নাই মাথা ঘুমাই হয়তো মোৰ মানে ফটো চটো মাৰা হৈ গ'ল ফটো চটো মাৰি ল'লে ধুনীয়াকৈ আৰু ব্ৰিজখনৰ ইটোমূৰেও যাই আহিলোঁ এতিয়া ঘৰ মাতিব আৰু নেকি ফটো উঠি আছে এইবিলাক ভিডিঅ' বনাই আছে গাইছ আজি মানুহ ইমান বেছি নাই আছে তথাপিও বহুত মানুহ আহি আছে যাই আছে আৰু আমিও পূৰা কেইদিনৰ পাছতো পূৰা ভিৰ লাগিব ব্ৰিজখনত পূৰা অহা যোৱা হৈ থাকিব গাড়ী এতিয়া ফ্ৰী আছে ফ্ৰী থকাৰ কাৰণে এতিয়া আহক এতিয়াই চাওক পিছলৈ নাপাব এনেকুৱা সুবিধা এতিয়া আৰু আমেৰিকা লণ্ডন নহয় গুৱাহাটী হয় অসম হয় জয় অসম তাৰপিছত লাইক কৰি দিব আৰু ফ'ল' কৰি দিব শ্বেয়াৰ কৰি দিব ধন্যবাদ